হেল্ল' নমস্কাৰ, মই ৰাজীৱ আৰু মাইছেলফ এণ্ড ৰাজীৱ ফুকনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দুটা এপছৰ বিষয়ে ক'ম, যিসকলে বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকে আজি এই দুটা এপ ইনষ্টল কৰি লোৱাটো উচিত। প্ৰথমটো হ'ল ব্লু লাইট ফিল্টাৰ। বেলেগ বেলেগ মোবাইলতে বেলেগ বেলেগ নামেৰে থাকিব পাৰে। মূলতঃ ইয়াৰ কাম হ'ল আপোনাৰ মোবাইলৰ স্ক্ৰীনৰ পৰা ওলোৱা নীলা পোহৰক হালধীয়ালৈ পৰিৱৰ্তন কৰা। কাৰণ ৰাতি হ'লে নীলা পোহৰ আমাৰ বাবে ক্ষতিকাৰক হৈ পৰে। নীলা পোহৰ দেখিলে মগজুৱে দিন বুলি ভুল কৰে আৰু এই মেলাটনিন নামৰ হৰম'নবিধৰ ক্ষৰণত বাধা দিয়ে। এই হৰম'নবিধ ৰাতিহে ক্ষৰণ হয় আৰু আমাক টোপনি অহাত সহায় কৰে আৰু ইয়াৰ অভাৱত নিদ্ৰাহীনতাই দেখা দিয়ে। গতিকে সাজ লগাৰ লগে লগে ব্লু লাইট ফিল্টাৰটো অন কৰি লোৱা উচিত। আপোনাৰ মোবাইলত যদি কিনিবৰ পৰা ব্লু লাইট ফিল্টাৰ নাই, আপুনি আজিয়ে ব্লু লাইট ফিল্টাৰ নামৰ এপটো ইনষ্টল কৰি লওক। দ্বিতীয় সমস্যাটো হ'ল ফোনৰ ব্ৰাইটনেছ। প্ৰায়ভাগ মোবাইল ফোনৰে ব্ৰাইটনেছ 0 কৰি পেলোৱাৰ পিছতো ৰাতিৰ এন্ধাৰৰ অনুপাতত ই বহুত বেছি উজ্জ্বল হৈ থাকে, ফলত চকুত লাগে, মূৰ বিষায়। সেই অধিক ব্ৰাইটনেছ কমাবলৈ থাৰ্ড পাৰ্টি এপৰ ব্যৱহাৰ কৰিবলগীয়া হয়। মই বৰ্তমান নাইট মোড নামৰ এপ এটা ব্যৱহাৰ কৰি আছোঁ। ই ফোনটোৰ ওপৰত কলা পৰ্দা এখন আঁৰি দিয়ে আৰু ব্ৰাইটনেছ স্লাইডাৰৰ জৰিয়তে ইয়াৰ পৰিমাণ কম বেছ কৰিব পাৰি। নাইট মোডৰ উপৰিও ব্ৰাইটনেছ কমাবলৈ বেলেগ বেলেগ এপ আৰু উইজেট আপুনি প্লে ষ্টৰত বিচাৰিলে পাব। টুৱাইলাইট নামৰ আন এটা এপ আছে যি সাজ লগাৰ লগে লগে অট'মেটিকেলি মোবাইলৰ পোহৰ হালধীয়ালৈকে পৰিৱৰ্তন কৰে আৰু ব্ৰাইটনেছ কমাব বুলি দাবী কৰে। আপোনালোকে এই এপটো ব্যৱহাৰ কৰি চাব পাৰে। মই কিন্তু ইয়াৰ ইউজাৰ ইণ্টাৰফেচটো অলপ জটিল পালোঁ। আপোনালোকে যদি এনেকুৱা ধৰণৰ আন কোনো এপ ব্যৱহাৰ কৰি ভাল পাইছে মোক জনাবলৈ নাপাহৰিব। এই এপ দুটাতে ৰাতি সন্মুখীন হোৱা প্ৰায়ভাগ সমস্যাৰ সমাধান হৈ যায়। ইয়াৰ উপৰিও ফোনটো ৰাতি ব্যৱহাৰৰ অধিক উপযোগী কৰি তুলিবলৈ আন কিছুমান ব্যৱস্থা হাতত ল'ব পাৰে। যেনে আপুনি ফোনটোত ডাৰ্ক ৱালপেপাৰ লগাব পাৰে। হোৱাটছএপ হাই গাড়ীটো ৱালপেপাৰ সলনি কৰিব পৰা সুবিধা আছে আৰু যদি আপোনাৰ ফোনটো থিম ছাপোৰ্ট কৰে আপুনি ডাৰ্ক থিম ব্যৱহাৰ কৰা উচিত। আজিকালি প্ৰায়ভাগ এপত নিজাকৈ নাইট মোডৰ সুবিধা থাকে। যেনে বহু ৰাতিলৈকে ইণ্টাৰনেট পঢ়াসকলে ইউচি ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে, কাৰণ ইউচি ব্ৰাউজাৰ নাইট মোডটো অতি সুন্দৰ। কিতাপ পঢ়িবলৈ মুন ৰিডাৰ ব্যৱহাৰ কৰিব পাৰে। এক্ৰ'বেট ৰিডাৰতো নাইট মোডৰ সুবিধা আছে, কিন্তু ইয়াত ব্ৰাইটনেছ কমাব নোৱাৰি। আমাৰ আটাইতকৈ প্ৰয়োজনীয় এবিধ আহিলা হৈছে কীবৰ্ডখন। আপোনাৰ কীবৰ্ডৰ ছেটিঙত যদি ডাৰ্ক থিমৰ সুবিধা নাই, আপুনি গুগল কীবৰ্ড বা মাল্টিলিংক কীবৰ্ড ব্যৱহাৰ কৰিব পাৰে। মাল্টিলিংক কীবৰ্ডে ডাৰ্ক থিমৰ উপৰি অসমীয়া ভাষাও ছাপোৰ্ট কৰে। কেৱল ছাপোৰ্ট কৰাই নহয়, ই অসমীয়া বানানো ছাজেষ্ট কৰে। ভিডিঅ'টোত উল্লেখ কৰা এপছবোৰৰ লিংক মই তলৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে কিছু কথা জানিব পাৰিলে। আমাৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ আন ভিডিঅ'বোৰৰ কাৰণে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ ভিডিঅ'ৰ কথাবোৰ লিখিত ৰূপত পঢ়াৰ কাৰণে আমাৰ ব্লগ মাইছেলফ এণ্ড ৰাজীৱ ফুকনক চেক কৰি থাকিব আৰু আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে বিনা দ্বিধাই কমেণ্ট বক্সত প'ষ্ট কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।